পৰা ফাকুৱাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু লগতে এই ৰঙিল উৎসৱটোৰ সৈতে আপোনালোকৰ সকলোৰে মন মানে ৰঙিল হৈ পৰক। আৰু মই মানে ফাকুৱাত খেলা নাই, এতিয়া প্ৰায় 4টামান বাজিছে আৰু লগৰবিলাকৰ লগত এতিয়া মানে ওলাই গৈছোঁ ফাকুৱা খেলিবৰ কাৰণে যোৱা নাই, মানে ফাকুৱা বুলি মানে অলপ ওলাই গৈছোঁ আৰু বাহিৰ পাৰে আৰু মানে ওচৰত মানে বিয়া এটা আছিলে আমাৰ দাদাজনৰ, সেইটো কাৰণে মানে কামত অলপ লাগি আছিলোঁ, সেইটো কাৰণে মানে যাব নোৱাৰিলোঁ, ফাকুৱা খেলিব নোৱাৰিলোঁ। আৰু এতিয়া গৈছোঁ ক'ত ফাকুৱা খেলিম আপোনালোকক দেখাই আছোঁ আৰু ক'ত যাম কি কথা কাৰ লগত যদি ৰং খেলোঁ আপোনালোকক দেখাম ভিডিঅ'ত। ভিডিঅ'টো আৰু মানে পাহৰি গ'লোঁ। হাই হেল্ল' নমস্কাৰ গাইজ, মানে মই চেষ্টা কৰি আছোঁ খবৰ আপোনালোকৰ চাওক গাইজ ৱাটাৰ চাপ্লাই ডিউটিত আছে, পানী খোলাৰ টাইম হৈছে, সেইটো কাৰণে আজি মানে ফাকুৱা চবেই এনজয় কৰিছে আৰু লগৰটো মানে আজি দিনটো অন ডিউটিত আছে গাইজ, সেইটো তাৰ কাৰণে ডিউটিত আছে আপোনালোকৰ মানে কাৰণে আজি ৱাটাৰ চাপ্লাই ডিউটি কৰে, আজি দিনটোত অন ডিউটিত আছে, লগৰবিলাক চবেই আছে। এতিয়া যাম আমি চবেই ফুৰিবৰ কাৰণে। চ' গাইজ ক'ত যাম ফুৰিবৰ কাৰণে গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ফাইনেলি গাইজ এতিয়া ওলাই দিলোঁ লগৰবিলাকৰ লগত ফুৰিবৰ কাৰণে আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক। এতিয়া মানে ৰুম বন্ধ কৰি দিলোঁ আৰু এতিয়া ওলাই দিলোঁ আৰু ক'ত যাম আপোনালোকে দেখাইছোঁ, ভিডিঅ'টো চাই থাকক গাইজ। ফাইনেলি গাইজ এতিয়া মানে আমি ওলাই আহিছিলোঁহে আৰু মানে ছোৱালী কেইজনী মানে পালে ৰাস্তাত ৰং লগায়ে দিলে, চাফ নাগাইছে, অৱস্থা বেয়া হৈ গ'ল আৰু গৈ আছোঁ এতিয়া। আগত কি হ'ব মানে ভূত হৈ আহিম নেকি, আগত কি হয় আৰু গম নাপাওঁ আৰু। চ' গাইজ ভিডিঅ'টো চাই থাকক আৰু আমি কি ক'ম আৰু দুখৰ কথা। এটা বাইকত চাফ নাগাইছে, এটা বাইকত মানে 4টা গৈ আছোঁ, 4টা মানুহ এটা বাইকতে 4টামান গৈ আছোঁ, চাফ গাইজ। ছোৱালীয়ে যদি পতাম ভাবিছোঁ গাইজ, আগত কি হয় ছোৱালী যদি মজা পাওঁ তেতিয়াহ'লে ৰং লগাই মানে আৰু গালটো চুব পালেই হৈ যাব আমাৰ মানে আৰু একো নালাগে। গাইজ ছোৱালী খেলিবৰ আমাৰ মানে ক'তো যোৱা প্লেনিং নাছিলে, কিন্তু লগৰ এজনী মানে ফোন কৰি মাতিছে, মই তাৰ কাৰণে কৈ যাবতো লাগিব হয় নাই গাইজ, বেয়া পাব নহ'লে, সেইটো কাৰণে গৈ আছোঁ এতিয়া ফৰকাটিং। লগৰ এজনী মানে ফোন কৰি মাতিলে এতিয়া হোলী খেলিবৰ কাৰণে, সেইটো কাৰণে এতিয়া ফৰকাটিং গৈ আছোঁ গাইজ। আৰু তাত গৈ মানে 4টা গৈ আছোঁ, যিহেতু বাইকত এটা বাইকত 4টা গৈ আছোঁ। আগত মানে মামা নাপালেই হৈছে আৰু আজি মানে গাইজ ফুল এনজয় হ'ব আৰু ভাল ছোৱালী যদি পাওঁ নাই গাইজ, ছোৱালী এজনী মানে প্ৰপ'জ মাৰি দিম আজি, মানে যি হ'লে হ'ব আৰু মাৰ খালি খাম মানে গাইজ, ছোৱালী এজনী মানে প্ৰপ'জ মাৰিমেই আজি। গাইজ ভিডিঅ'টো চাই থাকক আপোনালোকে, অকণমান স্কিপ নকৰাকৈ চাই থাকক শেষলৈ আৰু ভিডিঅ' মানে পূৰা মাষ্ট হ'বলগীয়া আছে গাইজ, ভিডিঅ'টো চাই থাকক আপোনালোকে। গাইজ হোলী খেলিবৰ আমাৰ মানে ক'তো যোৱা প্লেনিং নাছিলে, কিন্তু লগৰ এজনী মানে ফোন কৰি মাতিছে, মই তাৰ কাৰণে কৈ যাবতো লাগিব হয় নাই গাইজ, বেয়া পাব নহ'লে, সেইটো কাৰণে গৈ আছোঁ এতিয়া ফৰকাটিং। লগৰ এজনী মানে ফোন কৰি মাতিলে এতিয়া হোলী খেলিবৰ কাৰণে, সেইটো কাৰণে এতিয়া ফৰকাটিং গৈ আছোঁ গাইজ। আৰু তাত গৈ মানে 4টা গৈ আছোঁ, যিহেতু বাইকত এটা বাইকত 4টা গৈ আছোঁ। আগত মানে মামা নাপালেই হৈছে আৰু ভগৱানৰ আশীৰ্বাদত মামা নাপালেই হৈছে গাইজ। আৰু আগফালৰ পৰা ছোৱালী মজা আহি আছে, আপোনালোকক দেখাইছোঁ গাইজ, চাই থাকক ছোৱালী। আজি মানে গাইজ ফুল এনজয় হ'ব আৰু ভাল ছোৱালী যদি পাওঁ নাই গাইজ, ছোৱালী এজনী মানে প্ৰপ'জ মাৰি দিম আজি, মানে যি হ'লে হ'ব আৰু মাৰ খালি খাম মানে গাইজ, ছোৱালী এজনী মানে প্ৰপ'জ মাৰিমেই আজি। চ' গাইজ ভিডিঅ'টো চাই থাকক আপোনালোকে, অকণমান স্কিপ নকৰাকৈ চাই থাকক শেষলৈ আৰু ভিডিঅ' মানে পূৰা মাষ্ট হ'বলগীয়া আছে গাইজ, ভিডিঅ'টো চাই থাকক আপোনালোকে। বহুত কষ্টত গৈ আছোঁ মানে গাইজ, চাওক না ৰাস্তা মানে ইমান বেয়া আৰু যিহেতু 4টা গৈ আছোঁ, বাইকত 4টা গৈ আছোঁ একেলগে।
ফাইনেলি গাইছ আমি আহি পালোঁ। এতিয়া লগৰজনীক ফোন কৰিছোঁ, মাতি আছোঁ। হেল্ল' হেল্ল' আহিছ নাই? ব্ৰিজত আছোঁ, সোনকালে আহ। গাইজ ফাইনেলি আহি পালোঁ ব্ৰিজত, আৰু ব্ৰিজৰ ওপৰত আছোঁ। আৰু আমি এতিয়া তলত যাম। লগৰজনী তলত আছে, কাৰণ ওপৰত বহুত মানুহ চানুহ আছে। সেইটো কাৰণে ৰং চং মানে খেলা নাই, মানুহবিলাকে বেয়া পাব। সেইটো কাৰণে তলত গৈ আছোঁ, আৰু তলত ৰং চং মানে আনিম আৰু ৰং লৈ আহিছোঁ লগতে। আপোনালোকো যদি লগাব পাৰিলোহেঁতেন ভাল লাগিলেহেঁতেন গাইজ। লগাব নোৱাৰোঁ, সেইটো কাৰণে চাই থাকক, আপোনালোকৰ ভিডিঅ'টো চাই গাইজ। এইবিলাক আমাৰ লগৰবিলাক চব মানে বহি আছে, আৰু যিমান লগৰ মোৰ মানে চব আমি একেটা বাইকতে আহিছোঁ, আৰু 4 ডাবুল আহিছোঁ। আগত মানে মামা চামা নাপালে হৈছে, আৰু চব মানে এইবিলাক ছিংগেল আছে। আপোনালোকৰ ফালে যদি ছিংগেল ছোৱালী আছে তেতিয়াহ'লে কণ্টেক্ট কৰিব গাইজ। মোক কৈ আছে ছোৱালী এজনী পঠাই দিয়ে, ছোৱালী এজনী পঠাই দিয়ে। চ' গাইজ মই ক'ত মোৰ ছোৱালী বিচাৰি পাম, সেইটো কাৰণে মই মানে সিহঁতৰ কাৰণে ছোৱালী বিচাৰি আছোঁ। ওচৰত ছোৱালী কেইজনীমান আছে, মানে সুধি চাওঁ কি ক'ব সিহঁতৰ কাৰণে, কাকবা সুধি চাওঁ, পঠাই দিম সিহঁতৰ কাকবা। চ' গাইজ সুধি চাওঁ ছোৱালীবিলাকৰ কাৰণে, সিহঁতৰ কাৰণে। গাইজ ছোৱালীকেইটা মোক মানে মাৰ নিদিলেই হৈছে আৰু চাই থাক। হেল্ল', তোমালোকে ছিংগেল আছা নেকি? কোনোবা ছিংগেল আছা নেকি তোমালোকে? এইকেইটা লগৰকেইটা মানে ছিংগেল আছে, আমাৰ লাগে এজনক। গাইজ লগৰ কেইজনী মানে আহিলে, আৰু অহা পাছত মানে ভয় কৰিছে আমাৰ ওচৰত আহিব, কাৰণ আমি যিহেতু ৰং চং লগাইছোঁ না, ভাবিছে আমাকো ৰং চং আনি দিব, মানে পূৰা ৰং চং সিহঁতি লগা নাই, সেইটো কাৰণে আহিবৰ কাৰণে ভয় কৰিছে। আৰু ওপৰত আমি ওচৰত গৈ আপোনালোকক দেখাইছোঁ, ৰংটো লগামেই মই যিহেতু আহিছোঁ না গাইজ। আপোনালোকক ওচৰত গৈ দেখাইছোঁ, চাই থাকক। ফাইনেলি ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া ৰং চং খেলি, আৰু আগত মানে আৰু ফ্ৰেণ্ড কেইজনীমান আছে, ৰং খেলি আছে আগত। চ' ফাইনেলি সিহঁতি মানে ফোন কৰিছিলে, আগত মাতি আছে সিহঁতৰ ঘৰ ফালে। চ' তাত গৈ আছোঁ ৰং খেলিবৰ কাৰণে। ইয়াত মানে ৰং চং লগাই ওলাই দিলোঁ ফাইনেলি, আৰু লগৰবিলাক মানে বাইক লৈ গৈ আছে আগুৱাই, কাৰণ আগত পুলিচ থানা আছে, সেইটো কাৰণে চেকিং বহিছে। সেইটো কাৰণে তাহাঁতক দুটাকৈ পঠিয়াই দিলোঁ আগত। আমি খোজকাঢ়ি অলপ দূৰ গৈ আছোঁ, কষ্টটো কৰিব লাগিব হয় নাই গাইছ। আৰু গাইছ আপোনালোকে বেলেগ একো নাভাবিব, মই ৰং লগা ছোৱালী কেইজনী মানে মোৰ ফ্ৰেণ্ড আছিলে, জাষ্ট ফ্ৰেণ্ড আছিলে, মোৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নহয়। আপোনালোকে গাৰ্লফ্ৰেণ্ড বুলি নাভাবিব, আৰু বেলেগটো একো নাভাবিব ৰং লগা কাৰণে। আৰু যিহেতু হোলী হয় না, ৰংটো চবকে লগাব লাগে হয় নাই গাইছ, সেইটো কাৰণে মানে লগাই দিলোঁ। আৰু আপোনালোকে বেলেগকৈ একো নাভাবিব গাইছ। আৰু গাইছ এইটো ব্ৰিজ মানে ফৰকাটিঙত আছে, আৰু ফৰকাটিঙৰ মানে গোলাঘাট ডিষ্ট্ৰিক্টৰ মানে চবতকৈ ডাঙৰ ব্ৰিজ ক'বলৈ গ'লে, আৰু এইটোৱে হয়, ফৰকাটিঙত আছে। আপোনালোকেতো ফৰকাটিঙৰ ভিডিঅ' এই ব্ৰিজটোৰ মানে ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে ইউটিউবত চাইছেই কিজানি, আৰু যদি চোৱা নাই মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাব গাইছ। ডিছক্ৰিপশ্যনত এই ভিডিঅ'ৰ ফুল ভিডিঅ'ৰ লিংক দি দিছোঁ, আপোনালোকে চাব গাইছ। এইটোৱে হয় থানা, পুলিচ থানা ফৰকাটিং। সিঙ্গেল হৈ গৈছোঁ মই, একেবাৰে সিঙ্গেল হৈ গৈছোঁ। কোন এইটো বৰটো এইটো সঁচাকে একেবাৰে সিঙ্গেল হৈ গ'লো। ৰংগও নাই খেলা, ৰং খেলিবি নাই? নেখেলো খেলা, একেবাৰে সিঙ্গেল হৈ গ'লো বে। ছোৱালী পটাবি নাই? নপটাও খেলা। বোৱাৰী পটাবি? বোৱাৰী পটাম খেলা। বোৱাৰী চাই দিম নেকি? চাই দিবি খেলা। কেইটা লাগে? মোক 2টা মানেই লাগে।
আছে যদি পটাই লৈ চিংগেল আছে अभी मजा आएगा ना भिड़ो नानजी भाई अभी आएगा रोड पे গাইজ ৰং চং খেলিলোঁ আহিলোঁ আৰু এনজয় কৰিলোঁ আৰু ভালকৈ ফুল এনজয় হ'ল আৰু ধামাকাই হ'ল ভিডিঅ'টো চাই মানে আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমিও এতিয়া মানে ঘৰৰ পৰা মানে 4টামান বজাত ওলাই আহিছিলোঁ আপোনালোককতো ক'লেও মই আগতে কৈ দিলোঁ কি কাৰণে দেৰি হ'ল সেইটো কাৰণে এইবাৰ অলপ হ'লি ইমান ভালকৈ নহ'লে হ'লি মনত অলপ ঠাণ্ডা গ'ল আৰু যিমানখিনি দেখাব পাৰিলোঁ দেখালোঁ আপোনালোকে যিমানখিনি এনজয় কৰিলোঁ আমি এনজয় কৰাখিনি দেখালোঁ আৰু কিছুমান মানে ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ আপোনালোকক বেয়া নাপাব গাইজ চৰি সেইটো কাৰণে আৰু এতিয়া আমি ঘৰ গৈ আছোঁ ওলাই দিলোঁ ঘৰ কাটিঙৰ পৰা কাৰণ এতিয়া সন্ধিয়া হৈ গ'ল না বহুত টাইম হৈ গ'ল ৰং চং লগাইছোঁ সেয়ে মানে অৱস্থা নাইকিয়া হৈ আছোঁ ঘৰ গৈ মানে গা চা ধুব লাগে এতিয়া গা ধুব লাগে আৰু যিহেতু ঠাণ্ডা লাগি আছে গা ধুম এতিয়া আৰু ঘৰ গৈ চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা আৰু আপোনালোকৰ হোলী কেনেকুৱা গৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হোলী কেনেকুৱা গৈছে আপোনালোকৰ ফালে গাইজ এতিয়া আৰু নতুন নতুন ভিডিঅ' মই দি থাকিব চেষ্টা কৰিম চ' গাইজ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ দিছোঁ বাই বাই ত' কোনে পঠাবি ক হে তই পঠাবিনে তই কৈ দে কিবা এটা কৈছে কৈ দে চিংগেল আছে কৈ দে না সঁচাকৈ তোৰ গাৰ্লফ্ৰেণ্ড নাই কৈ দে কিবা এটা কৈ দে